কবিতাৰ শিৰোনাম পৰম গুৰু। হে মহান তপস্বী, তুমি সমাজ গঢ়োতা, শিক্ষাৰ পথাৰত সিঁচিলা জ্ঞানৰ কঠীয়া। যুগে যুগে বন্দিত সমাদিত তুমি এটুকুৰা মমৰ শিখা। নিজেই গলি গলি আনক মানুহ কৰাৰ সপোন দেখা তুমি আমাৰ পৰম আৰাধ্য দেৱতা। হে দধিচি আত্মত্যাগী কৰ্ণহেনো দান কৰ্তা তুমি, তুমি খনিকৰ উদাৰ সাগৰ, মৰতত সৰগ সজা তুমি পৰমেশ্বৰ। তোমাৰ পৰশতেই অমানুহ মানুহ হয়, মানুহে সপোন দেখে আকাশ চোৱাৰ। তুমি পাৰি দিয়া সাঁকোৰেই আগবাঢ়ে সমাজ, সাধাৰণৰ পৰা বিশেষলৈ, অভাৱৰ পৰা আৱিষ্কাৰলৈ। তোমাৰ অমৃতবাণীয়েই মই পাহাৰ সাজিছোঁ, কান্ধত তুলি লৈছোঁ গধুৰ ভাৰ সমাজক সুন্দৰ কৰাৰ। তোমাৰ আদৰ্শৰ ফুলাম পাপৰি ছটিয়াই সুবাসিত কৰিছোঁ মোৰ চৌপাশ, সহস্ৰ মৌ-মাখিক দিব খুজিছোঁ ৰেণুৰ সন্ধান। তোমাৰ দৰেই সপোন দেখিছোঁ, মৌচাকৰ দৰেই পূৰ্ণ হ'ব সমাজৰ প্ৰতিটো কোঠৰী। বৈ আহিব সংস্কৃতিৰ নিজৰা জগত সুন্দৰ কৰি। হে জাতি দ্ৰষ্টা, তুমি সত্য আৰু ন্যায়ৰ কবিতা, ধন্য তোমাৰ মানৱতা। বটবৃক্ষ হৈ ছাঁ দিয়া, সূৰ্য হৈ পোহৰ বিলোৱা, সেই পোহৰতেই উদ্ভাসিত হ'ব আমাৰ বসুন্ধৰা। ধন্যবাদ।